নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি ইউৰিক এসিডৰ বিষয়ে এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো কাৰণ আজিকালি আমি প্ৰায় ইউৰিক এসিডৰ পেশেন্ট পাই থাকো আৰু পেশেন্ট সকলে কিছুমান প্ৰশ্ন কৰে সেই প্ৰশ্নবিলাকৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰো আৰু পেশেন্ট সকলৰ মনত কিছুমান ভুল ধাৰণা থাকে সেই ভুল ধাৰণাবিলাক আঁতৰাবলৈ আমি চেষ্টা কৰো আৰু আটাইতকৈ আচৰিত কথাটো হৈছে যে ইউৰিক এসিড যেতিয়া আমাৰ দেহত বাঢ়ি থাকে তেতিয়া আমি প্ৰথমতে একো গমেই নাপাওঁ বা একো লক্ষণ নাথাকে কিন্তু কেতিয়াবা অন্য বেমাৰৰ চিকিৎসা কৰিবলৈ যাওঁতে যেতিয়া আমি তেজৰ পৰীক্ষা নিৰীক্ষা কৰোঁ তেতিয়াহে ধৰা পৰে যে আমাৰ দেহত ইউৰিক এসিডৰ পৰিমাণ বাঢ়ি আছে বা কেতিয়াবা পেশেন্টৰ হঠাতে ভৰিৰ বুঢ়া আঙুলি বা গুৰুহাৰ বিষ হয় আৰু সেই গুৰুহা বিষৰ বা ভৰিৰ বুঢ়া আঙুলিৰ বিষৰ চিকিৎসা কৰিবলৈ যাওঁতে তেজৰ পৰীক্ষা নিৰীক্ষা কৰোঁতে ধৰা পৰে যে তেজত ইউৰিক এসিডৰ পৰিমাণ বাঢ়ি আছে গতিকে ইউৰিক এসিড কিয় বাঢ়ে তাৰ কাৰণবিলাক কি ইউৰিক এসিড বাঢ়িলে আমি কি কৰিব লাগে এনেকুৱা গোটেইবিলাক কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যিবোৰ জানিলে আপোনালোক সকলো উপকৃত হ'ব প্ৰথমতে জানো আহক ইউৰিক এসিড কি আৰু ইউৰিক এসিড বঢ়াৰ কাৰণবিলাক কি ইউৰিক এসিড হৈছে আমাৰ দেহত প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ বৰ্জিত পদাৰ্থ বা ওয়েষ্ট প্ৰডাক্ট আৰু এই বৰ্জিত পদাৰ্থটো উৎপন্ন হয় পিউৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ বিপাক বা মেটাবলিজিমৰ ফলত আমাৰ দেহত যেতিয়া ইউৰিক এসিডৰ পৰিমাণ নৰ্মেল থাকে বা স্বাভাৱিক মাত্ৰাত থাকে তেতিয়া ই কোনো অপকাৰ নকৰে আৰু যদি কেনেবাকৈ আমাৰ তেজত ইউৰিক এসিডৰ পৰিমাণ বাঢ়ে কিডনিয়ে সেইখিনি ফিল্টাৰ কৰি বাহিৰলৈ উলিয়াই দিয়ে যাতে আমাৰ তেজত ইউৰিক এসিডৰ পৰিমাণটো নৰ্মেল থাকে কিন্তু কিবা কাৰণত আমাৰ দেহত যদি ইউৰিক এসিডৰ প্ৰডাকশ্যনটো বাঢ়ে বা উৎপাদন বাঢ়ে বা আমি যদি বেছিকৈ পিউৰিনযুক্ত খাদ্য খোৱা আৰম্ভ কৰোঁ বা কিবা কাৰণত যদি আমাৰ কিডনিৰ ফাংচনৰ খেলিমেলি হয় তেনে ক্ষেত্ৰত আমাৰ তেজত ইউৰিক এসিডৰ পৰিমাণ বাঢ়ে আৰু তেতিয়া ই ৰোগলৈ পৰিৱৰ্তন হয় বা বেমাৰলৈ পৰিৱৰ্তন হয় কি কাৰণত ইউৰিক এসিড বাঢ়িব পাৰে প্ৰথম কাৰণটো হৈছে ডায়েট বা খাদ্য কিছুমান খাদ্য বেছিকৈ খালে আমাৰ তেজত ইউৰিক এসিড বঢ়াৰ সম্ভাৱনা থাকে তাৰে ভিতৰত প্ৰথম খাদ্যবিধ হৈছে পিউৰিনযুক্ত খাদ্য কিছুমান খাদ্যত পিউৰিনৰ মাত্ৰা বেছিকৈ থাকে আৰু তেনেকুৱা খাদ্যবোৰ যি মানুহে বেছিকৈ খাই থাকে তেওঁলোকৰ সাধাৰণতে ইউৰিক এসিড বঢ়া দেখা যায় আৰু পিউৰিনযুক্ত খাদ্য বুলি ক'লে প্ৰধানকৈ ৰেড মিট বা জন্তুৰ মাংস আৰু সি ফুড বা সাগৰীয় খাদ্য মাছৰুম এনেকুৱা কিছুমান খাদ্যত পিউৰিনৰ মাত্ৰা বেছিকৈ থাকে আৰু সেই খাদ্যবোৰ বেছিকৈ খোৱা মানুহৰ সাধাৰণতে ইউৰিক এসিড বঢ়া দেখা যায় ২ নম্বৰ খাদ্যবিধ হৈছে ফ্ৰুক্টোজযুক্ত খাদ্য বিশেষকৈ আজিকালি বজাৰত সহজতে পোৱা কোল্ড ড্ৰিংকছ ফ্ৰুট জুচ আদিবিলাকত প্ৰায়ে হাই ফ্ৰুক্টোজ কৰ্ণ চিৰাপ থাকে আৰু এই হাই ফ্ৰুক্টোজ কৰ্ণ চিৰাপেই হৈছে ইউৰিক এসিড বঢ়াৰ মুখ্য কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে হাই ফ্ৰুক্টোজ কৰ্ণ চিৰাপ থকা খাদ্যবোৰে আমাৰ দেহত ইনচুলিন নামৰ হৰম'নটোৰ প্ৰডাকশ্যন বঢ়ায় বা উৎপাদন বঢ়ায় যাৰ কাৰণে আমাৰ চেল বা কোষবিলাকে তাৰ প্ৰতি প্ৰতিক্ৰিয়া দেখাব নোৱাৰা হয় অৰ্থাৎ ইনচুলিন ৰেজিষ্টেন্স বাঢ়ে যাৰ কাৰণে ইউৰিক এসিডৰ পৰিমাণ লাহে লাহে তেজত বাঢ়িবলৈ ধৰে আৰু এই সমস্যাটোৰ উৎপন্ন হয় ৩ নম্বৰ খাদ্যবিধ হৈছে এলকহল বা মদ বিশেষকৈ যিসকলে বিয়েৰ বেছিকৈ খায় তেওঁলোকৰ প্ৰায়ে ইউৰিক এসিড বঢ়া দেখা যায় কাৰণ বিয়েৰত ইষ্ট নামৰ এবিধ এককোষী ভেঁকুৰ থাকে আৰু এই ভেঁকুৰ আমাৰ দেহত যেতিয়া ডাইজেষ্ট হয় তেতিয়া পিউৰিনৰ উৎপাদন বাঢ়ে গতিকে বিয়েৰ খোৱা মানুহৰ প্ৰায়ে ইউৰিক এসিড বঢ়াৰ সম্ভাৱনা থাকে ২ নম্বৰ কাৰণটো হৈছে কিছুমান মেটাবলিক ডিজিজ বা বিপাকজনিত ৰোগ বিশেষকৈ যাৰ ডায়েবেটিছ থাকে যাৰ উচ্চ ৰক্তচাপ থাকে যাৰ থাইৰয়ডৰ সমস্যা থাকে যাৰ ফেটি লিভাৰ সমস্যা থাকে যাৰ ক্ৰনিক কিডনি ডিজিজ বা চিকেডি থাকে তেনেকুৱা মানুহৰ সাধাৰণতে ইউৰিক এসিড বঢ়া দেখা যায় যি মানুহে পানী কমকৈ খায় আৰু নিমখ বেছিকৈ খায় তেওঁলোকৰো ইউৰিক এসিড বাঢ়িব পাৰে কাৰণ পানী কমকৈ খালে আৰু নিমখ বেছিকৈ খালে আমাৰ দেহত ডিহাইড্ৰেশ্যন হয় আৰু ডিহাইড্ৰেশ্যন হ'লে অতিৰিক্ত ইউৰিক এসিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি সহজতে ওলাব নোৱাৰা হয় যাৰ কাৰণে তেজত ইউৰিক এসিডৰ পৰিমাণ বাঢ়ি যায় ৪ নম্বৰ কাৰণটো হৈছে কিছুমান দৰৱৰ ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া বিশেষকৈ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰা কিছুমান মেডিচিনৰ ছাইড ইফেক্টৰ কাৰণেও বহুতৰে ইউৰিক এসিড বঢ়াৰ সম্ভাৱনা থাকে আৰু যিসকল কেঞ্চাৰ পেচেণ্টে কেম'থেৰাপি লৈ থাকে তেওঁলোকৰো কিছুমানৰ প্ৰায় ইউৰিক এসিড বঢ়া দেখা যায় আৰু এনেকুৱা বহুতো ঔষধ আছে যাৰ কাৰণে বা যাৰ ছাইড ইফেক্টৰ কাৰণে ইউৰিক এসিড বঢ়াৰ সম্ভাৱনা থাকে ৫ নম্বৰ কাৰণটো হৈছে জেনেটিক অৰ্থাৎ বংশগত কাৰণতো ইউৰিক এসিড বাঢ়িব পাৰে অৰ্থাৎ কোনোবা এটা পৰিয়ালত যদি মাক বা দেউতাকৰ ইউৰিক এসিড বাঢ়ে তেন্তে সন্তানসকলৰো কেতিয়াবা ইউৰিক এসিড বাঢ়িব পাৰে অৰ্থাৎ জেনেটিক কাৰণতো কেতিয়াবা ইউৰিক এসিড বঢ়া দেখা যায়
যিসকল ব্যক্তি প্ৰয়োজনতকৈ বেছি শকত হয় তেওঁলোকৰ প্ৰায়ে ইউৰিক এচিড বঢ়া দেখা যায়, কাৰণ মেদবহুলতা বা অবেচিটি হৈছে এটা বিপাকজনিত সমস্যা বা মেটাবলিক ডিছঅৰ্ডাৰ, আৰু বিপাকৰ খেলিমেলি হ'লে প্ৰায়ে ইউৰিক এচিড বঢ়া দেখা যায়। আমি কেনেকৈ গম পাম যে আমাৰ দেহত ইউৰিক এচিড বাঢ়ি আছে? ইউৰিক এচিড বাঢ়ি থাকিলে কেতিয়াবা লক্ষণে দেখা দিয়ে আৰু কেতিয়াবা লক্ষণে দেখা নিদিয়ে, আৰু যেতিয়া দেখা দিয়ে তেতিয়া কিন্তু ভয়ংকৰভাৱে দেখা দিয়ে বুলি ক'ব লাগিব, কাৰণ পেচেণ্টৰ হঠাতে ভৰিৰ বুঢ়া আঙুলি বা গোৰোহা ফুলি গৈ বিষ হ'ব পাৰে, যাক কোৱা হয় একিউট গাউট। আৰু কিছুমানৰ ক্ষেত্ৰত লক্ষণ একেবাৰে দেখা নিদিয়ে, মাজে মাজে জইণ্ট পেইন হৈ থাকে, অৰ্থাৎ গাঁঠিৰ বিষবিলাক হৈ থাকে, আৰু তেতিয়া তেজৰ পৰীক্ষা নিৰীক্ষা কৰিলে ধৰা পৰে যে তেজত ইউৰিক এচিড বাঢ়ি আছে। গতিকে ইউৰিক এচিড বাঢ়িছে নে নাই গম পাবলৈ হ'লে আমি তেজৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। 2 নম্বৰ লক্ষণটো হৈছে কিডনী ষ্টোন। কিছুমান ইউৰিক এচিড পেচেণ্টৰ কিডনী ষ্টোন হোৱা দেখা যায়, কাৰণ ইউৰিক এচিড ক্ৰিষ্টেলবিলাক দেহৰ পৰা যেতিয়া ওলাই যাব নোৱাৰে সেইবিলাক হয়তো কেতিয়াবা লাহে লাহে কিডনীত জমা হ'বলৈ ধৰে, আৰু কিডনীত জমা হৈ কিডনী ষ্টোন হয়, যাক কোৱা হয় পিউৰিন ষ্টোন। 3 নম্বৰ লক্ষণটো হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। যিহেতু ই এটা হৈছে বিপাকজনিত সমস্যা বা মেটাবলিক ডিজিজ, গতিকে ইয়াৰ কাৰণে কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰো থাকিব পাৰে। ইউৰিক এচিড বাঢ়িলে কি কৰা উচিত বা কি কৰা অনুচিত সকলোৱে জনাটো দৰকাৰ। প্ৰথম কথাটো হৈছে যে কিছুমান খাদ্য যিমান পাৰে কমাই খোৱা উচিত, যেনে ৰেড মিট বা জন্তুৰ মাংস, সাগৰীয় খাদ্য বা চি ফুড, মাছৰুম, চয়াবিন, নন ভেজ বা আমিষ খাদ্য যিমান পাৰে কমাই খোৱা উচিত, কাৰণ এইবিলাকত যথেষ্ট পৰিমাণে পিউৰিন থাকে। কোল্ড ড্ৰিংকছ, ফ্ৰুট জুচ যিমান পাৰে কমাই খাওক, কাৰণ এইবিলাকত থকা হাই ফ্ৰুক্টোজ কৰ্ণ চিৰাপে ইউৰিক এচিড বঢ়ায় বুলি মই ইতিমধ্যে আপোনালোকক জনাইছোৱেই। আৰু যিসকলে মদ্যপান কৰে তেওঁলোকে পৰাপক্ষত বিয়েৰ নাখাব, কাৰণ বিয়েৰেও ইউৰিক এচিড বঢ়ায়। আৰু যিমান পাৰে খাদ্য তালিকাত ফাইবাৰযুক্ত খাদ্য, বিশেষকৈ শাক পাচলি অন্তৰ্ভুক্ত কৰক, কাৰণ ফাইবাৰযুক্ত খাদ্যই অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক দেহৰ পৰা উলিয়াই দিয়াত সহায় কৰে। আটাইতকৈ সহজ উপায়টো হৈছে দৈনিক পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো, কাৰণ পানী খালে আমাৰ পেচাব চাফা হয় বা পৰিষ্কাৰ হয়, আৰু পেচাবৰ মাধ্যমেদি অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক ওলাই যোৱাটো সহায় হয়। যিসকলে মেদবহুলতাৰ সমস্যাত ভুগি আছে তেওঁলোকে যদি দেহৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিয়ে, তেতিয়া ইউৰিক এচিড লাহে লাহে কণ্ট্ৰল বা নিয়ন্ত্ৰণত আহে, কাৰণ মেদবহুলতাৰ সমস্যাৰ বাবেও ইউৰিক এচিড বাঢ়ি থাকে। আৰু যিসকলৰ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, থাইৰয়ডৰ সমস্যা, ফেটি লিভাৰ আদি মেটাবলিক ডিজিজ আছে, তেওঁলোকেও যদি সেই বেমাৰবিলাক সঠিকভাৱে নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিয়ে, তেতিয়াও ইউৰিক এচিডটো নিয়ন্ত্ৰণত থাকে বা কণ্ট্ৰলত থাকে। ভিটামিন চি যুক্ত খাদ্যই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাটো সহায় কৰে আৰু প্ৰতিৰোধ কৰাটো সহায় কৰে। অৰ্থাৎ যি মানুহে নেমু টেঙা, আমলখি আদি ভিটামিন চি যুক্ত খাদ্য খায় তেওঁলোকৰ ইউৰিক এচিড সহজতে নিয়ন্ত্ৰণত থাকে, কাৰণ বিভিন্ন গৱেষণাৰ তথ্য মতে ভিটামিন চিয়ে অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি উলিয়াই দিয়াত সহায় কৰে। তাৰ উপৰিও নেমু টেঙা যদিও এচিডিক যেন লাগে, কিন্তু পানীৰ লগত সংস্পৰ্শত আহিলে বা খাদ্যৰ লগত সংস্পৰ্শত আহিলে নেমু এলকেলাইন হৈ পৰে বা খাৰধৰ্মী হৈ পৰে। গতিকে নেমু খালে ইউৰিক এচিড নাবাঢ়ে, বৰঞ্চ ইউৰিক এচিড নিয়ন্ত্ৰণত থকাত সহায় হয়। এলকেলাইন ফুড বা খাৰধৰ্মী খাদ্যই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। খাৰধৰ্মী খাদ্য বুলি ক'লে প্ৰথমতে উল্লেখ কৰিব লাগিব কলাখাৰৰ কথা। যি মানুহে মাজে সময়ে কলাখাৰ দিয়া খাৰৰ ব্যঞ্জন মাজে সময়ে খাই থাকে তেওঁলোকৰ সহজতে ইউৰিক এচিড নাবাঢ়ে বা বাঢ়িলেও নিয়ন্ত্ৰণত থাকে। আৰু এনেকুৱা কিছুমান খাদ্য আছে যিবোৰক খাৰধৰ্মী বুলি কোৱা হয়, যেনে অমিতা, তিয়ঁহ, কল পচলা। এনেকুৱা খাদ্যবোৰ যি মানুহে খাই থাকে তেওঁলোকৰো সহজতে ইউৰিক এচিড নাবাঢ়ে, বা যিসকলৰ ইউৰিক এচিড বাঢ়ি থাকে তেওঁলোকে এই খাদ্যবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কেঁচা অমিতাৰ চব্জি মাজে মাজে বনাই খাব পাৰে, খাৰৰ ব্যঞ্জন বনাই খাব পাৰে। আৰু তিয়ঁহ আৰু কলপচলা হৈছে ডাইউৰেটিক বা মূত্ৰজনন, আৰু এই দুইবিধ খাদ্যই আচলতে ইউৰিক এচিড ক্ৰিষ্টেলবিলাক দেহৰ পৰা ওলাই যোৱাটো সহায় কৰে আৰু ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। সেইকাৰণে কলপচলাৰ ৰস মাজে মাজে আধা কাপকৈ যদি ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাস কৰে তেতিয়াও ইউৰিক এচিড নিয়ন্ত্ৰণত থাকে। আৰু তিয়ঁহ ৰাতিপুৱা খালী পেটতো খাব পাৰি বা চালাড হিচাপে খাদ্য খোৱাৰ এঘণ্টামানৰ আগতো খাব পাৰি। তেনেদৰে খাই থকা মানুহৰ সহজতে ইউৰিক এচিড নিয়ন্ত্ৰণত থাকে। পুনৰ্নৱা শাক, এল'ভেৰা বা ছালকুঁৱৰী আদিয়েও প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় কৰে। পুনৰ্নৱা শাকৰ ৰস বা পুনৰ্নৱা শাকৰ ৰস ৰাতিপুৱা খালী পেটত 4 চামুচ 5 চামুচকৈ নিয়মীয়াকৈ এমাহ-দুমাহমান খাই চালে ইউৰিক এচিড প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণত সহায় হয়। আৰু ঠিক তেনেকৈ এল'ভেৰা জুচ বা ছালকুঁৱৰীৰ ৰসো 4 চামুচমানকৈ যদি ৰাতিপুৱা এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ এমাহ-দুমাহমান খাই চোৱা যায় তেতিয়াও যথেষ্ট ভাল ৰিজাল্ট পাব।
হালধি, ডালচেনি, জিৰা, অজৱাইন, আদা, নহৰু আদি পাকঘৰৰ মছলাসমূহেও ইউৰিক এচিডৰ কাৰণে হোৱা গাঁঠিৰ বিষ বা গাউটি আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত যথেষ্ট ভাল ৰিজাল্ট দিয়ে। আপোনালোকে এই বনৌষধিসমূহ হাৰ্বেল টি বা বনৌষধি চাহ হিচাপে বনাই খাব পাৰে বা হালধিৰ কেঁচা ৰসো আপোনালোকে পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত খাব পাৰে বা হালধি আৰু ডালচেনিৰ বনৌষধি চাহ বনাই যদি ৰেগুলাৰ খায় তেতিয়াও গাউটি আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। মেথি গুটি, জিৰা গুটি, অজৱাইন বা জনি গুটি এইবিলাক পানীত তিয়াই সেই পানীখিনিও খাব পাৰে বা বনৌষধি চাহ হিচাপে বনায়ো খাব পাৰে। গতিকে যাৰ বডিত যেনেকৈ শ্বুট কৰে আপোনালোকে তেনেকৈ নিয়মীয়াকৈ এমাহ দুমাহমান খাই চাব। তাৰপিছত ইউৰিক এচিড পৰীক্ষা কৰাই চাব। যদি কমে তেন্তে গম পাব যে দিহাবিলাকে আপোনাৰ দেহত কাম দিছে। আপেল, ডালিম, ষ্ট্ৰবেৰী আদি ফল মূলবিলাকেও ইউৰিক এচিড প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণত সহায় কৰে। গতিকে দৈনন্দিন খাদ্য তালিকাত এনেকুৱা ফল মূলবিলাক ৰাখিবলৈ চেষ্টা কৰক আৰু আপোনালোকে ভাল ৰিজাল্ট পাব। ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ আটাইতকৈ উত্তম উপায় বা বেষ্ট উপায়টো হৈছে ডেইলি এঘণ্টামানকৈ এক্সাৰচাইজ কৰাটো। কাৰণ এক্সাৰচাইজ কৰিলে কিডনীৰ ফাংচন ভালে থাকে, মেটাবলিজিম ভাল হয়, যাৰ কাৰণে ফেট লছ হয় আৰু অতিৰিক্ত ইউৰিক এচিড প্ৰডাকশ্যন বা উৎপাদনো কমি যায়। গতিকে নিয়মীয়াকৈ এঘণ্টা যিকোনো ধৰণৰ এক্সাৰচাইজ আপোনালোকে কৰিব পাৰে। যিসকলে জিম যায় তেওঁলোকে জিমতো যাব পাৰে, যিসকলে য়োগা কৰে য়োগা কৰিব পাৰে, যিসকলে মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিব পাৰে আৰু জগিং কৰিব পাৰে, ছুইমিং, যাৰ যেনেকুৱা সুবিধা হয় তেওঁলোকে তেনেকৈ যদি এঘণ্টামানকৈ ৰেগুলাৰ এক্সাৰচাইজ কৰে তেতিয়া ই প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইউৰিক এচিড কণ্ট্ৰল কৰিবৰ কাৰণে সঠিক চিকিৎসা বা সঠিক ট্ৰিটমেণ্ট কি? প্ৰকৃততে ডায়েট আৰু লাইফষ্টাইল মডিফিকেশ্যন অৰ্থাৎ খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিয়েই ইউৰিক এচিড মানুহে প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। কিন্তু এইবিলাক কৰাৰ পিছতো কিছুমান মানুহৰ ক্ষেত্ৰত ইউৰিক এচিড কণ্ট্ৰল হোৱা দেখা নাযায়। তেনে ক্ষেত্ৰত কিন্তু ট্ৰিটমেণ্টৰ দৰকাৰ হয়। এলোপেথিক, আয়ুৰ্বেদিক, হোমিঅ'পেথিক যিয়ে হয় আপোনালোকে কিন্তু তেতিয়া ট্ৰিটমেণ্ট কৰিব লাগিব আৰু সঠিকভাৱে খাদ্য গ্ৰহণ বা এক্সাৰচাইজৰ ওপৰতো গুৰুত্ব দিব লাগিব। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ইউৰিক এচিড নিয়ন্ত্ৰণৰ কাৰণে বহুকেইটা উপায় আছে আৰু বহুত চিকিৎসাও আছে। আৰু তাৰ কাৰণে প্ৰথমতে নিদান পৰিৱৰ্জন অৰ্থাৎ যিবিলাক কাৰণৰ বাবে ইউৰিক এচিড হৈছে সেই কাৰণবিলাকৰ পৰা দূৰত থাকিব লাগিব। খাদ্যবিলাক ভালদৰে খাব লাগিব অৰ্থাৎ যিবিলাক পথ্য অপথ্য সেই পথ্য অপথ্যৰ নীতি নিয়মবিলাক মানি চলিব লাগিব আৰু শাৰীৰিক পৰিশ্ৰম বা ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব। আৰু আয়ুৰ্বেদত এনেকুৱা বহুতো বনৌষধি আছে বা বহুতো মেডিচিন আছে যিয়ে ইউৰিক এচিড কণ্ট্ৰল কৰাত সহায় কৰে। গকচুৰ, পুনৰ্নৱা, ছালকুঁৱৰী বা এল'ভেৰা এনেকুৱা বহুতো আয়ুৰ্বেদিক বনৌষধি আছে যিয়ে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তেনেকুৱা চিকিৎসা পাবৰ কাৰণে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ লগত যোগাযোগ কৰিব আৰু ইউৰিক এচিড প্ৰাকৃতিকভাৱে আপোনালোকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। শেষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে ষ্ট্ৰেছ মেনেজমেণ্ট। কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ষ্ট্ৰেছ বা মানসিক চাপেই হৈছে বিভিন্ন ৰোগৰ কাৰণ। গতিকে ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে আপোনালোকে ডেইলি য়োগা, মেডিটেশ্যন বা প্ৰাণায়ামৰ সহায় লওক আৰু ইয়াৰ পৰা দূৰত থাকক। আৰু এনেকুৱা ধৰণৰ খাদ্যাভ্যাস, জীৱনশৈলীৰ পৰিৱৰ্তনে আপোনালোকক ইউৰিক এচিডৰ দৰে ডাঙৰ ডাঙৰ সমস্যাৰ পৰা বচাই ৰাখিব। গতিকে ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।